নমস্কাৰ বন্ধুবৰ্গ, আজিলৈ আহিছোঁ আপোনালোকৰ কাষলৈ পৰিৱেশ অধ্যয়নৰ 30টা ইম্পৰ্টেণ্ট MCQ, যিসমূহে আপোনালোকক আগন্তুক হ'বলগীয়া আসাম টেট পৰীক্ষাত সহায় কৰিব। আমি প্ৰথম প্ৰশ্ন ল'ম। খাদ্য শৃংখলত সৰ্বাধিক অৱস্থিতি এ উৎপাদকসকলৰ, বি প্ৰথম শ্ৰেণীৰ উপভোক্তা, চি দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, ডি তৃতীয় শ্ৰেণীৰ উপভোক্তা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ উৎপাদকসকলৰ। দ্বিতীয় প্ৰশ্ন, বৰদিনৰ সময়ত অষ্ট্ৰেলিয়াত কি ঋতু হয়? এ বসন্ত, বি বৰ্ষা, চি গ্ৰীষ্ম, ডি শীত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি গ্ৰীষ্ম ঋতু। তৃতীয় প্ৰশ্ন, সকলোৰে বাবে স্বাস্থ্য হেল্থ ফৰ অল এয়া কোনটো অনুষ্ঠানৰ উদ্দেশ্য? এ ইউএনঅ, বি WHO, চি ইউনিচেফ, ডি ইউনেস্কো। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি WHO। চতুৰ্থ প্ৰশ্ন, কোনটো শুদ্ধ? নাগাৰ্জুন সাগৰ অভয়াৰণ্য অন্ধ্ৰপ্ৰদেশ, বি পেৰিয়াৰ অভয়াৰণ্য কৰ্ণাটক, চি গিৰ ৰাষ্ট্ৰীয় উদ্যান উত্তৰ প্ৰদেশ, ডি কৰবেট ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নাগাৰ্জুন সাগৰ অভয়াৰণ্য অন্ধ্ৰপ্ৰদেশ। পঞ্চম প্ৰশ্ন, সোণালী বান্দৰ ডেছ প্ৰজাতিৰ জন্তু? এ বিলুপ্তি, বি বিপন্ন, চি জনপ্ৰিয়, ডি গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি বিপন্ন। 6 নম্বৰ প্ৰশ্ন, নামদাফা উত্তৰ পূব ভাৰতৰ এক ডেছ প্ৰকল্প? এ ব্যাঘ্ৰ, বি হস্তি, চি গড়, ডি বান্দৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ ব্যাঘ্ৰ প্ৰকল্প। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? এ ডক্টৰ MS স্বামীনাথন, বি CV ৰমন, চি APJ আব্দুল কালাম, ডি R ভেংকটস্বামী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ ডক্টৰ MS স্বামীনাথন। 8 নম্বৰ প্ৰশ্ন, বৰ্তমান সময়ত বায়ুমণ্ডলৰ তলৰ কোনবিধ গেছৰ অত্যধিক উপস্থিতিয়ে বায়ু প্ৰদূষণক সংকটজনক অৱস্থাত উপনীত কৰাইছে? এ অক্সিজেন, বি নাইট্ৰজেন, চি কাৰ্বন ডাই অক্সাইড, ডি অজন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি কাৰ্বন ডাই অক্সাইড। 9 নম্বৰ প্ৰশ্ন, কোন চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল? এ 1984 চনত, বি 1988 চনত, চি 1981 চনত, ডি 1986 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি 1986 চনত। 10 নম্বৰ প্ৰশ্ন, নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল? এ মেধা পাটেকাৰে, বি সুন্দৰলাল বহুগুণা, চি মেনকা গান্ধী, ডি CV ৰমন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ মেধা পাটেকাৰে। 11 নম্বৰ প্ৰশ্ন, কুইনাইন প্ৰস্তুত কৰা হয়? এ চিনকোনা গছ, বি একনাইট গছ, চি ইউকেলিপ্টাছ গছ, ডি অৰ্জুন গছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ চিনকোনা গছ। 12 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? এ গুৱাহাটী, বি ডিগবৈ, চি নুমলীগড়, ডি বঙাইগাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি ডিগবৈ। 13 নম্বৰ প্ৰশ্ন, পাহাৰ অঞ্চলত ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে? এ ঝুম খেতি পদ্ধতি, বি তৰপ পদ্ধতি, চি মিশ্ৰ পদ্ধতি, ডি হাল বোৱা পদ্ধতি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি তৰপ পদ্ধতি। 14 নম্বৰ প্ৰশ্ন, সেউজ গৃহ প্ৰভাৱৰ বাবে পৃথিৱীৰ উষ্ণতা একে থাকে, পৃথিৱীৰ উষ্ণতা কমে, পৃথিৱীৰ উষ্ণতা বাঢ়ে, সেউজ গৃহৰ প্ৰভাৱ নাই। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি পৃথিৱীৰ উষ্ণতা বাঢ়ে। 15 নম্বৰ প্ৰশ্ন, খাদ্য শৃংখলত শক্তি কিদৰে প্ৰৱেশ কৰে? বিয়োজকৰ যোগেদি, বি উৎপাদকৰ যোগেদি, চি প্ৰাথমিক উপভোক্তাৰ যোগেদি, ডি গৌণ উপভোক্তাৰ যোগেদি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি উৎপাদকৰ যোগেদি। 16 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদ হৈছে? এ ভট এৰা, বি আমলখি, চি কলচী উদ্ভিদ, ডি শিমলু। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি কলচী উদ্ভিদ। 17 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ গেছে অজন বিনষ্ট নকৰে?
এ ক্লৰ'ফ্ল'ৰ'কাৰ্বন, বি মিথেন, চি নাইট্ৰাছ অক্সাইড, ডি হাইড্ৰজেন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি হাইড্ৰজেন। হাইড্ৰজেন গেছে অজন বিনষ্ট নকৰে। 18 নম্বৰ প্ৰশ্ন, কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়? নেন'মিটাৰ, হাৰ্টজ, ডেচিবেল, কেথম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি ডেচিবেল। 19 নম্বৰ প্ৰশ্ন, কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে? এ স্তন্যপায়ী, বি মৎস্য, চি সৰীসৃপ, ডি পক্ষী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি সৰীসৃপ। 20 নম্বৰ প্ৰশ্ন, কোনবোৰ দেশত জনসংখ্যা ৰোধ কৰিব পৰা হৈছে? এ যিকোনো দেশতে হ'ব পাৰে, বি দুখীয়া দেশত, চি উন্নয়নশীল দেশত, ডি উন্নত দেশত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি উন্নত দেশত। 21 নম্বৰ প্ৰশ্ন, সালোক সংশ্লেষণ প্ৰক্ৰিয়াই বায়ুমণ্ডলত কি গেছৰ যোগান ধৰে? এ কাৰ্বন ডাই অক্সাইড, বি অক্সিজেন, চি নাইট্ৰজেন, ডি মিথেন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অক্সিজেন। 22 নম্বৰ প্ৰশ্ন, শিলৰ পৰা মাটিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক কি বোলা হয়? এ খণ্ডন, বি বিচৰণ ভৱন, চি এ বি দুয়োটাই, ডি এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি বিচৰণ ভৱন। 23 নম্বৰ প্ৰশ্ন, ৰ'দ মুকুতা এবিধ, এ পৰাশ্ৰয়ী উদ্ভিদ, বি পৰজীৱী উদ্ভিদ, চি পতংগভোজী উদ্ভিদ, ডি এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি পতংগভোজী উদ্ভিদ। 24 নম্বৰ প্ৰশ্ন, কাৰ্বন মনোক্সাইডৰ প্ৰধান উৎস কি? এ কল কাৰখানা, বি যান বাহন, চি জীৱ জন্তুৰ আৱৰ্জনা, ডি এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি যান বাহন। কাৰ্বন মনোক্সাইডৰ উৎস হ'ল যান বাহন। 25 নম্বৰ প্ৰশ্ন, বসুধা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? এ টকিঅ'ত, বি পেৰিছত, চি ৰিঅ' ডি জেনেৰিঅ'ত, ডি দিল্লীত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি ৰিঅ' ডি জেনেৰিঅ'ত। 26 নম্বৰ প্ৰশ্ন, মাইকা উৎপাদন আৰু ৰপ্তানিত ভাৰতৰ স্থান কি? এ প্ৰথম, বি দ্বিতীয়, চি তৃতীয়, ডি চতুৰ্থ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ প্ৰথম। 27 নম্বৰ প্ৰশ্ন, এন্থ্ৰাচাইট কয়লা ভাৰতৰ কোন ৰাজ্যত পোৱা যায়? এ বিহাৰত, বি জম্মু কাশ্মীৰত, চি অসমত, ডি অন্ধ্ৰপ্ৰদেশত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি জম্মু কাশ্মীৰত। 28 নম্বৰ প্ৰশ্ন, অজন বিন্ধাৰ কথা কোন চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰে? এ 1980 চনত, বি 1984 চনত, চি 1982 চনত, ডি 1985 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি 1985 চনত। 29 নম্বৰ প্ৰশ্ন, কৰ্পেট ৰাষ্ট্ৰীয় উদ্যানখন তলৰ কোনবিধ প্ৰাণীৰ বাবে বিখ্যাত? এ হাতী, বি সিংহ, চি গড়, চি বাঘ, ডি গড়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি বাঘ। 30 নম্বৰ প্ৰশ্ন, ছালফাৰ ডাই অক্সাইডে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? এ ছালফিউৰিক এচিড, বি কাৰ্বন মনোক্সাইড, চি নাইট্ৰিক এচিড, ডি নাইট্ৰজেন ডাই অক্সাইড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ ছালফিউৰিক এচিড। আজিলৈ ইমানে। আৰু আপোনালোকে যদিহে ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।